দেউতাৰ অসুখ হোৱাৰ পৰাই মই আপোনালোকৰ ওচৰত ভিডিঅ'সমূহ আপলোড দি আছোঁ আৰু সকলোৱে সুধি আছিলে যে দেউতাৰ কি হৈছে। প্ৰথমতে মই কওঁ, তাক ট্ৰিটমেণ্ট কৰি থাকোঁতে শেষত ধৰা পৰিলে দেউতাৰ কিডনী এটা বেয়া হৈ গৈছে আৰু এটা ভালে আছে। যিটো ভালে আছে সেইটোতো পাথৰ আছে, যিটো বেয়া হৈছে সেইটোতো পাথৰ আছে আৰু গতিকে দেউতাক অপাৰেশ্যন কৰিব পৰা নাই আমি, যিহেতু দেউতা ডায়েবেটিছ পেচেণ্ট হয় সেইটো কাৰণে। আৰু এতিয়া আমি অহা যোৱা কৰি আছোঁ GMC চিকিৎসা মহাবিদ্যালয়ত ট্ৰিটমেণ্ট কৰিয়ে আছোঁ। নাজানো দেউতাক কেতিয়ালৈ অপাৰেশ্যন কৰিব পাৰিম বুলি কয় ডক্টৰে, সেয়েহে আপোনালোকে সুধি থকাৰ বাবে মই জনাই দিলোঁ। আৰু সেইটো কাৰণে বহুতে মোৰ মায়েক প্ৰশ্ন কৰে যে ইমান দিন হৈ গ'ল এতিয়ালৈকে অপাৰেশ্যনটো কিয় হোৱা নাই, আমি এনেকুৱা পেচেণ্ট দেখা নাই। পেচেণ্টটো কি হালত হৈ আছে, ভিতৰে কি হৈ আছে তেওঁলোকে নাজানে, তাৰ বাবে মোৰ মাক তেনেকুৱা প্ৰশ্ন কৰে আৰু মোৰ মায়ে জানো কি উত্তৰ দিব একো নাজানে। কাৰণ মোৰ মায়ে কথা তেনেকুৱা জনোৱা নাই, কাৰণ দেউতাটো অসুস্থ হৈছে, লগতে যদি মা অসুস্থ হৈ পৰে তেতিয়াহ'লে কি হ'ব। সেইটো কাৰণে আমি ল'ৰা ছোৱালীসকলে মাক সম্পূৰ্ণ কথাবোৰ আমি জনোৱা নাই, এনেই ওপৰে ওপৰে কৈছোঁ আৰু যিখিনি মায়ে বৰদাস্ত কৰিব পাৰে। কাৰণ মাৰ হাজবেণ্ড হয়, যিমান যি নহওক সকলোখিনি গম পালে অকণমান হ'লেও মাৰ বেয়া লাগিব মনটো, সেইটো কাৰণে আমি জনোৱা নাই। আৰু যিসকল ব্যক্তিয়ে মায়েক তেনেকুৱাকৈ প্ৰশ্ন কৰে প্লিজ নকৰিব, মায়েও অকণমান দুখ পায়, কাৰণ বহুত কষ্ট কৰি আছে মায়ে বাবাৰ লগত, আমি বাবা বুলিয়ে কওঁ অৰ্থাৎ দেউতাৰ লগত। সেইটো কাৰণে মায়েক তেনেকুৱা প্ৰশ্ন নকৰিব, আৰু কৰিলে আমাক জনাই দুখ কৰে আমাৰ ওচৰত। সেইটো কাৰণে মই সেইদিনা ভিডিঅ'টো তেনেকুৱাকৈ আপলোড দিছোঁ। ওচৰ চুবুৰীয়া মানুহসকলক মই এইটোৱে অনুৰোধ জনাওঁ, পাৰিলে কাৰোবাক সহায় কৰিব, নোৱাৰিলে উচ্চ তাচল্লি কাকোকে নকৰিব, প্লিজ মোৰ এইটোৱে অনুৰোধ।